Hi guys, welcome to my channel Dimpy's Dream. মই ডিম্পি আপোনালোক সকলোকে স্বাগতম জনাইছো ডিম্পি ড্ৰিমছলৈ। আজি মই ভাবিছো আপোনালোকৰ সৈতে এটা ইভিনিং স্নেক্স শেয়াৰ কৰো। ইভিনিং আমাৰ সকলোৰে কিবা নহয় কিবা এটা চটপটা ক্ৰিস্পি স্পাইসি খাবলৈ মন যায় নহয় জানো। আজি যেহেতু আমাৰ ইয়াত ডাৱৰীয়া বতৰ হেহে ভাবিছো হয় ঠিকই ধৰিছে। আপোনালোকে ইতিমধ্যে থাম্বনেইল চাই গমেই পাইছে মই কি বনাবলৈ ওলাইছো। আজি মই বনাম নুডলছ স্পাইসি পকৰা। হেহে ভাবিছো আপোনালোকৰ হৈতেও মই শেয়াৰ কৰো। যদি আপোনালোকৰ মোৰ ভিডিওটো ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু মোৰ পৰৱৰ্তী ভিডিওটো পাবৰ বাবে কাষতে থকা বেল আইকনটো ক্লিক কৰিব। এতিয়া বলক আজিনো মই কেনেদৰে স্পাইসি নুডলছ পকৰা বনাও হেয়া চাও, আপোনালোকেও চাওক। প্ৰথমে আমি পানীখিনি গৰম হ'বলৈ দিম। পানীখিনি যেতিয়া অকণমান গৰম হ'ব তেতিয়া আমি নুডলছখিনি টুকুৰা টুকুৰকৈ ভাঙি তাত দি দিম। আপোনালোকে বজাৰত পোৱা যিকোনো ধৰণৰ নুডলছ বা মেগীও ল'ব পাৰে। বৰ্তমান যেহেতু লকডাউন আৰু মোৰ হাতত মেগী নাই সেয়ে মই নুডলছকে লৈছোঁ। নুডলছখিনি তেতিয়ালৈকে বইল হ'বলৈ দিব যেতিয়ালৈকে সেইখিনি হাতেৰে ছিঙিব পৰা নাযায়। এই চাওক এতিয়া নুডলছখিনি হাতেৰে ধুনীয়াকৈ ছিঙিব পৰা হৈ গৈছে। সেয়ে এতিয়া মই পানীখিনি যাবলৈকে ডাঙৰ ফুটা থকা পাত্ৰ এটাত নুডলছখিনি দি দিম আৰু সেইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিম। যেতিয়ালৈকে নুডলছখিনি ঠাণ্ডা হ'ব তেতিয়ালৈকে আমি বাকি ইনগ্ৰিডিয়েণ্টছখিনি তৈয়াৰ কৰি লওঁ। বলক মই এইখিনি পকৰা বনাবলৈকে লৈছোঁ। দুটা মজলীয়া আকাৰৰ পিঁয়াজ, দুটা কণী দুটা অপশ্যনেল হয়। যদি আপোনালোকে কণী খাবলৈ বেয়া পায় তেনেহ'লে নল'ব। তিনিটা জলকীয়া লৈছোঁ, বৰধনীয়া পাত কেইখিলামান লৈছোঁ আৰু নৰসিংহ পাত কেইখিলামান লৈছোঁ। এতিয়া প্ৰথমে মই পিঁয়াজখিনি অকণমানকৈ স্লাইডকৈ কাটি ল'ম মিহি মিহিকৈ। পিঁয়াজখিনি কাটি হোৱাৰ পিছত মই জলকীয়া তিনিটা সৰু সৰু টুকুৰা কৰি ল'ম। লগত ল'ম মই বৰধনীয়া পাত কেইখিলা আৰু নৰসিংহ পাত কেইখিলাও সৰু সৰুকৈ মই কাটি ল'ম যাতে এইখিনি ধুনীয়াকৈ মিক্স হৈ যাব পাৰে। এতিয়া মই ডিম দুটা লৈছোঁ। মই আকৌ এবাৰ কৈছোঁ ডিম দুটা অপশ্যনেল হয়। যদি আপোনালোকে ডিম খাই বেয়া পায় বা আপোনালোক ভেজিটেৰিয়ান হয় তেনেহ'লে ডিম স্কিপ কৰিব। মই এতিয়া ডিম দুটা ভালদৰে ফেটি লৈছোঁ। ইয়াৰ পিছত মই লৈছোঁ একাপ বেচন। এইবাৰ মই ঠাণ্ডা হ'বলৈ দিয়া নুডলছখিনি হাতেৰে টুকুৰা টুকুৰকৈ ছিঙি লৈছোঁ যাতে এইখিনি আমাৰ পিঁয়াজ বেচন এইবিলাকৰ লগত ধুনীয়াকৈ স্মাছ হৈ যায়। এতিয়া মই এইখিনি মিক্স কৰিবৰ কাৰণে বেচনখিনি লৈছোঁ, ফেটি লোৱা ডিমখিনি লৈছোঁ। স্পাইচিনেছৰ বাবে মই এড কৰিছোঁ অকণমান জলকীয়া গুড়ি, লগতে মই দিছোঁ অকণমান জিৰা গুড়ি। এইবাৰ মই দিছোঁ মেগী মছলা। যদি আপোনালোকে মেগী লয় তেনেহ'লে মেগীৰ পেকেটতে মেগী মছলাটো পাব। যিহেতু মোৰ নাছিল সেইকাৰণে মই মেগী মছলা পেকেটটো এড কৰিছোঁ। মেগী মছলা পেকেট ঘৰতে কিনিবলৈ পাব আপোনালোকে। আৰু এইখিনি এতিয়া মই একেলগে লগত অকণমান লৈছোঁ বেকিং পাউডাৰ ক্ৰিস্পিনেছৰ বাবে।
সোৱাদ অনুযায়ী নিমখ আৰু অকণমান হালধি গুড়ি এই সকলোখিনি আৰু অকণমান পানী লৈ এই সকলোখিনি মই মিক্স কৰি লৈছোঁ। এতিয়া মই ননষ্টিকৰ কেৰাহী এটা গৰম হ'বলৈ দিছোঁ। ইয়াত মই ৰিফাইন তেল দিম। ৰিফাইনখিনি গৰম হোৱাৰ পিছত মই নুডলছখিনি বল বনাই তাত দি দিছোঁ, ডিপ ফ্ৰাই হ'বলৈ দিছোঁ। আপোনালোকে বল বনাই নিদিলেও যেনেকৈ পাৰে তেনেকৈ অকণমানকৈ দি দিব, তেতিয়াও ভাল হয় খাবলৈ। মই যেতিয়ালৈকে ব্ৰাউনি কালাৰটো নাহে তেতিয়ালৈকে মই ইয়াক ডিপ ফ্ৰাই কৰিম। এই চাওক ধুনীয়া ব্ৰাউন কালাৰ এটা আহিছে। ব্ৰাউন কালাৰ হোৱাৰ পাছত এইখিনি মই নমাই থ'ম। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কেনেকুৱা হৈছে খাবলৈ আপোনালোকে ঘৰত বনাই খাই চাবচোন আৰু কমেণ্ট ছেকশ্যনত মোক ক'বলৈ একেবাৰে নাপাহৰিব। এয়া এতিয়া আমাৰ হৈ গ'ল ক্ৰিস্পি স্পাইচি নুডলছ পকোৰা। ইয়াক আপোনালোকে চচৰ লগত মিলাই খাব পাৰে, নহ'লে সন্ধিয়া আপোনালোকে চাহৰ লগত খাব পাৰে। দেখিবলৈ বহুতেই স্পাইচি হৈছে আৰু ক্ৰিস্পিও হৈছে। আপোনালোকে ঘৰত বনাই খাই চাবচোন।